ধন্যবাদ সাংবাদিক বন্ধুসকল। ইতিমধ্যে আমাৰ সাধাৰণ সম্পাদক ৰাজেন হাজাৰীয়ে আজি বিষয়বস্তুটো আপোনালোকক জনোৱা হ'ল। আজি আমি ইউনাইটেড পিপল পাৰ্টি লিবাৰেল UPPL তৰফৰ পৰা আমাৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া হৈ আমাৰ দ্বিতীয় যিটো তালিকা আগন্তুক BTC নিৰ্বাচনৰ কাৰণে আজি আমি ঘোষণা কৰিবলৈ ওলাইছোঁ। গতিকে সেকেন্ড লিষ্ট 16জনীয়া লিষ্ট আমি তৈয়াৰ কৰিছোঁ, 16টা লিষ্ট। গতিকে মই ৰাইজক জনাবৰ উদ্দেশ্যে আপোনালোকৰ জৰিয়তে মই ঘোষণা কৰিব বিচাৰিছোঁ। নম্বৰ 1 পৰ্বতজোৰা প্ৰসেন ব্ৰহ্ম ডাঙৰীয়া, নম্বৰ 2 গুমাৰ পৰা শ্ৰীমতী মৰ্চিদা বেগম ডাঙৰীয়ানী, 6 নং কচুগড়ৰ পৰা শ্ৰী উকিল মছাহাৰী ডাঙৰীয়া, 14 নং চিৰাং দুৱাৰৰ পৰা কাম্পা বৰগিয়াৰী ডাঙৰীয়া, 16 নং নিচিমাৰ পৰা ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, তুৰিবাৰীৰ পৰা ৰঞ্জু আহমেদ ডাঙৰীয়া, মটনগুৰিৰ পৰা মাখন ছয়গিয়াৰী ডাঙৰীয়া, চালবাৰীৰ পৰা জয় মছাহাৰী ডাঙৰীয়া, ধীৰাৰ পৰা ভূপেন বৰদচা ডাঙৰীয়া, নম্বৰ 28 নং ৱাইবাৰীৰ পৰা আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, 30 নং গড়েশ্বৰ সমষ্টিৰ পৰা বিপুল কুমাৰ বসুমতাৰী ডাঙৰীয়া, খৈৰাবাৰীৰ পৰা ধৰণী বড়ো ডাঙৰীয়া, ভেৰগাঁৱৰ পৰা দাওবাই চাবৰো ডাঙৰীয়া, ননৈ চাৰপাঙৰ পৰা মাৰিয়াম টপ, কালিংগৰ পৰা ৰবীন্দ্ৰ বড়ো আৰু 16 নম্বৰৰ ভৈৰৱকুণ্ডৰ পৰা শ্ৰী গোবিন্দ চন্দ্ৰ বসুমতাৰী। 16জনীয়া তালিকা আজি UPPL তৰফৰ পৰা আমি প্ৰকাশ কৰিছোঁ। গতিকে 16জনীয়া দ্বিতীয় পৰ্যায়ৰ তালিকা দিয়া হ'ল আৰু কেইটামান আছে বাকী, সেইটো সময়ত আপোনালোকক জনোৱা হ'ব। গতিকে আমাৰ এতিয়ালৈকে 34 আমাৰ তৰফৰ পৰা আমি ঘোষণা কৰা হ'ল, বাকী কেইটামান যিখিনি আছে সময়ত আপোনালোকক জনোৱা হ'ব। আৰু চেম এটা গ্ৰেভিটি আমি কাম কৰি আছোঁ UPPL দলে, আৰু সকলোৱে শক্তিশালী কেণ্ডিডেট আৰু UPPL দলে যেনেকৈ আমি ভাবিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই 16জনীয়া যিটো কেণ্ডিডেট, আৰু যোৱাবাৰ 21 তাৰিখে আমি ঘোষণা কৰিছিলোঁ 18জনীয়া 34 কেণ্ডিডেট আমি ৰাইজৰ কাম কৰিবৰ কাৰণে UPPL তৰফৰ পৰা আমি প্ৰক্ষেপ কৰিলোঁ। আমি আশা কৰিছোঁ ৰাইজে তেখেতসকলক মৰম কৰিব। আপোনালোকক জনাই দিয়া হ'ব। সময় আছে, বহুত সময় আছে, সময়টো আহিব সময়ত আমি জনাম। যিকোনো মুহূৰ্তত